নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজকেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিতৌ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। চৰকাৰ ভাঙিবলৈ নহয়, অম্বুবাচী মেলা চাবলৈহে শিৱসেনাৰ বিধায়ক আহিছে অসমলৈ। আৰু ৰাজনীতিৰ দৃষ্টিৰে নাচাব, আলহী দৃষ্টিৰে চাওক শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলক। অম্বুবাচী মেলা চাবলৈ আহিছে মহাৰাষ্ট্ৰৰ বিধায়ক। অম্বুবাচীৰ সময়ত বিধায়ক বা মন্ত্ৰী আহিলে ৰাজনীতিৰ দৃষ্টিৰে চাব নালাগে। অম্বুবাচীৰ সময়ত অসমলৈ অতিথি আহিলে আমি আদৰাটো কৰ্তব্য। এই কথা মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ইফালে আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ আহিছো। 15 দিনৰ ভিতৰতে কাম আৰু 15 দিনৰ ভিতৰতে মজুৰি ভিত্তিক কৰ্মস্থাপন। এই মুহূৰ্তত জনাইছো আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ। 15 দিনৰ ভিতৰতে পাব কাম, 15 দিনৰ ভিতৰতে লাভ কৰিব মজুৰিও। গাঁও পঞ্চায়তত গৈ কৰিব পাৰে 18 বছৰৰ ওপৰৰ লোকে আবেদন। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিদিনে কাম কৰাৰ বিনিময়ত লাভ কৰিব 229 টকা। ইফালে মন কৰিব যে কাম পোৱাৰ বাবে ল'ব লাগিব এখন জব কাৰ্ড আৰু জনাই যে আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্কৰ নাম সন্নিৱিষ্ট কৰিব লাগিব। মন কৰিব যে আপোনাৰ জব কাৰ্ডখন কেৱল আপুনিয়ে ব্যৱহাৰ কৰিব আৰু আপোনাৰ জব কাৰ্ডৰ একাউণ্টৰ পৰা আনক ধন উলিয়াই নিদিব। ইফালে মন কৰিব যে মহাত্মা গান্ধীৰ এনৰেগাৰ অধীনত পাব কৰ্মসংস্থাপন। এইবাৰ আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। কেন্দ্ৰীয় চৰকাৰ সদায় অসমবাসীৰ লগত। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে সহায় কৰিব বন্যাৰ্ত। অতি শীঘ্ৰে অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ দল আৰু দুয়োখন চৰকাৰে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিব। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। বান পৰিস্থিতিক বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া। আৰু ইফালে মন কৰিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে সৰ্বানন্দ সোণোৱালে। এইবাৰ আহিছো গুৰুত্বপূৰ্ণ খবৰলৈ। 15 জুনৰ পৰা গৰমৰ বন্ধ ঘোষণা কৰা হৈছে আৰু জনাইছে যে বানপানীৰ বাবে আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ আৰু 25 জুনৰ পৰা গৰমৰ বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ। 25 জুলাইলৈকে বিদ্যালয়সমূহ গৰমৰ বন্ধ। মন কৰিব যে 5 দিন আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ। শিক্ষামন্ত্ৰীয়ে বৈঠকত লোৱা হয় এই সিদ্ধান্ত। বানপানীৰ বাবে আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ। 25 জুনৰ পৰা গৰমৰ বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ কলেজীয়া ছাত্ৰ ছাত্ৰীলৈ হিমন্ত চৰকাৰে দিলে 1000কৈ টকা। প্ৰজ্ঞান ভাৰতৰ অধীনত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত দিয়া হ'ল 1000কৈ টকা আৰু 3,54,341 গৰাকী ছাত্ৰ ছাত্ৰীক হিমন্ত চৰকাৰে দিলে 1000কৈ টকা আৰু জনাইছে যে কিতাপ ক্ৰয় কৰিবলৈ 1000কৈ টকা সোমাই দিলে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত। মন কৰিব যে টকা সদব্যৱহাৰ কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ। শিক্ষক আৰু LIC এজেণ্টৰ প্ৰসংগত কি ক'লে শিক্ষামন্ত্ৰীয়ে আৰু LICৰ এজেণ্ট হিচাপে শিক্ষকে কাম কৰি থকা প্ৰসংগত মুখ খুলিলে শিক্ষামন্ত্ৰীয়ে। মন কৰিব যে শিক্ষামন্ত্ৰীয়ে জনাইছে LIC এজেণ্টটো প্ৰধান নে শিক্ষকতাটো প্ৰধান আৰু কৈছে যে তেওঁলোকৰ দায়িত্ব কৰিছেনে সেয়া চাম। শিক্ষক এজনে নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰি আছেনে নাই, নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ পিছত আন কিবা কৰি আছে তাত চৰকাৰৰ চাবলগীয়া নাই, এই বুলি জনাই শিক্ষামন্ত্ৰীয়ে। ক্ষুদ্ৰ চাহ বাগান কৰিছে, গেলামালৰ দোকান খুলিছে, সেইটোত চাবলগীয়া নাই। আমি স্ক্ৰিনিং কৰি আছো আমাৰ কিমান শিক্ষক এনেধৰণে বেলেগ কামত আত্মনিয়োগ কৰি ৰাখিছে আৰু শিক্ষামন্ত্ৰীয়ে শেষত জনাই যে ব্যৱস্থা কি গ্ৰহণ কৰা হ'ব সেইটো চৰকাৰে সিদ্ধান্ত ল'ব।